হেল্ল' ৱেলকাম জনাইছোঁ ডিজিটেক এডুকেশ্যন চেনেললৈ তোমালোকক পুনৰবাৰ ৱেলকাম জনাইছোঁ। বহুত দিন হ'ল ভিডিঅ' দিয়া নাই। ইংৰাজী গ্ৰামাৰখন যিটো একদম প্ৰথমৰ পৰা শিকিবলৈ হ'লে কেনেদৰে ইংৰাজী ভালকৈ লিখিব পাৰি ক'ব পাৰি তেনেকুৱা এটা ক্লাছ আৰম্ভ কৰিবলৈ লৈছোঁ মই। এই ক্লাছটো প্ৰথমতে আছে চেণ্টেন্স। আজিৰ ক্লাছটোত হ'ব চেণ্টেন্সৰ বিষয়ে আমি আলোচনা কৰিম। চেণ্টেন্স বাক্য কেনেকুৱা ধৰণৰ হয়। আমি সচৰাচৰ যিবিলাক কথা কৈ থাকোঁ একোটা বাক্যতেই কৈ থাকোঁ। এই কথাবিলাক বাক্যবিলাক কেনেকুৱা ধৰণৰ হয় প্ৰথম কথা সেইটো জানি ল'ব লাগিব। চেণ্টেন্স কেই প্ৰকাৰৰ আছে, কেনেকুৱা ধৰণৰ হয়, এই পৃথিৱীত মানে ক'বলৈ হ'লে আমাৰ দেশখনত কেনেকুৱা ধৰণৰ বাক্য আমি কথাবিলাক কৈ আছোঁ। প্ৰথম কথা হ'ল চেণ্টেন্স মানে বাক্য 5 ধৰণৰ হয়। আমি 5 ধৰণৰ বাহিৰে আমি ক'ব নোৱাৰোঁ। প্ৰথম 1 নম্বৰ মই কৈ দিছোঁ। 1 নম্বৰটো হ'ল এছাৰ্টিভ চেণ্টেন্স। যেনে এছাৰ্টিভ চেণ্টেন্স। এছাৰ্টিভ চেণ্টেন্সবিলাক কেনেকুৱা হয়? 5 ধৰণৰ 1 নম্বৰটো হয় এছাৰ্টিভ চেণ্টেন্স। তোমালোকে এইটো সদায় মনত ৰাখিবা যে আমি বাক্যবিলাক লিখিম, কথা লিখোঁতে, কিবা এটা গল্প লিখোঁতে, কিবা এটা কাহিনী লিখোঁতে, কিবা এটা এনচাৰ কৰোঁতে আমি কি কৰিব লাগে? বাক্যবিলাকেই লিখিব লাগে। তে বাক্যবিলাক যদি আমি নাজানো কেনেকুৱা ধৰণৰ হয়, সেইবিলাক যদি নাজানো তেতিয়াহ'লে লিখিবলৈ প্ৰব্লেম হ'ব। তোমালোকে প্ৰথম কথাটো জানিলোঁ এছাৰ্টিভ চেণ্টেন্স কেনেকুৱা হয়। যিবিলাক বাক্যত কোনো এটা ঘটনাৰ বৰ্ণনা প্ৰকাশ কৰা হয়, বৰ্ণনা কৰা হয়, তাত কোনো ধৰণৰ আৱেগ অনুভূতি, প্ৰশ্ন বা ইচ্ছা আকাংক্ষা, অৰ্ডাৰ এইবিলাক মানে উপদেশ এইবিলাক ইত্যাদি নাথাকে, অকল বৰ্ণনা কৰা থাকে, যে এটা ঘটনাৰ বিৱৰণ দিয়া থাকে। যে কেনেকুৱা হ'ব পাৰে তেতিয়াহ'লে সেইবিলাক বাক্য মই মুখেৰে কৈ দিছোঁ, তোমালোকে সেইটো কিতাপতো পাবা যে যিবিলাক বাক্যত কোনো এটা ঘটনাৰ বৰ্ণনা কৰা হয় সেইবিলাক বাক্যক এছাৰ্টিভ চেণ্টেন্স বুলি কোৱা হয়। তেতিয়াহ'লে উদাহৰণ কি ল'ব পাৰোঁ? যে উদাহৰণ মই স্কুললৈ যাওঁ, যে কেতিয়াবা ষ্টেটমেণ্ট লওঁ, যে কোনো এটা চোৰৰ পৰা পুলিচ এজনে ষ্টেটমেণ্ট লৈছে যে তহঁতে কেনেকৈ কাম কৰিলি, কি ক'ত চুৰ কৰিলি, বিৱৰি ক। সেইখিনি ঘটনা যে ষ্টেটমেণ্ট, এই ষ্টেটমেণ্টো বুলি কোৱা হয় এছাৰ্টিভ চেণ্টেন্স। ষ্টেটমেণ্ট মানে কি কৰিলি, আমি অমুক কৰিলোঁ তমুক কৰিলোঁ এনেকুৱা ধৰণৰ সি বিৱৰি ক'লে, সেই ঘটনাটোৱেই হ'ল এটা এছাৰ্টিভত বাক্যত সি ঘটনাটো প্ৰকাশ কৰিছে। সেইকাৰণে এইবিলাক হ'ল এছাৰ্টিভ চেণ্টেন্স। মই স্কুললৈ যাওঁ, খাবলৈ যাওঁ, খেলি আছোঁ, গৈ আছোঁ, এনেকুৱা ইত্যাদি সাধাৰণতে আমি যিবিলাক কথা কওঁ এইবিলাক হ'ল এছাৰ্টিভ চেণ্টেন্স। যেনে কি হ'ব পাৰে? আই গো টু স্কুল। আৰু এছাৰ্টিভ চেণ্টেন্সৰ শেষত ফুল ষ্টপ ব্যৱহাৰ কৰা হয়। তুমি বাক্যটো লিখিবলৈ যাওঁতে যদি নাজানা যে এছাৰ্টিভ লিখি আছোঁ নে ইম্পাৰেটিভ লিখি আছোঁ, কোনটো বাক্যত লিখি আছোঁ, তেতিয়াহ'লে ভুল হ'ব পাৰে। ইয়াতে লাষ্টত কি ফুল ষ্টপ দিম নে কি দিম সেইটো তুমি নাজানিব পাৰা। সেইকাৰণে প্ৰথম কথাটো হ'ল চেণ্টেন্সটো কোনটো তোমাৰ মনত দিমাগত আহিব লাগিব যে এছাৰ্টিভ চেণ্টেন্স মই লিখি আছোঁ। কেনেকুৱা ধৰণৰ বাক্য? যে আই গো টু স্কুল, মই স্কুললৈ যাওঁ, মই বিদ্যালয়লৈ যাওঁ। দেয়াৰ আৰ 3 কাউজ ইন দ্য ফিল্ড, পথাৰত 3জনী গাই গৰু আছে, এনেকুৱা ধৰণৰ বাক্য। যে হি ইজ ছিংগিং, তেওঁ গান গাই আছে, তেওঁ খাই আছে, তেনেকুৱা ধৰণৰ বাক্যবিলাক হ'ল এছাৰ্টিভ চেণ্টেন্স। আৰু এই চেণ্টেন্সৰ 5বিধ চেণ্টেন্স ভালদৰে জানিলেহে আমি ইংৰাজী প্ৰথম চেপ্টাৰেই হ'ল ইংৰাজীৰ গ্ৰামাৰৰ বা ইংৰাজীৰ প্ৰথম চেপ্টাৰেই হ'ল চেণ্টেন্স। চেণ্টেন্সৰ বিষয়ে মই বেছিকৈ কৈ আছোঁ কিয়নো বহুত ইম্পৰ্টেণ্ট চেপ্টাৰ হয় এইটো। বহুতে চেণ্টেন্সৰ বিষয়ে নাজানে আৰু ইংৰাজীবিলাক ক'ব নোৱাৰে বা লিখিব নোৱাৰে, প্ৰব্লেম হৈ যায়। সেইকাৰণে চেণ্টেন্সৰ ওপৰত গুৰুত্ব দিয়াটো ইম্পৰ্টেণ্ট। তেতিয়াহ'লে কি হ'ল এছাৰ্টিভ চেণ্টেন্স? আই গো টু স্কুল, মই স্কুললৈ যাওঁ, মই খাবলৈ যাওঁ, মই খাওঁ, গৰুৱে ঘাঁহ খায়, আমি ভাত খাওঁ, এনেকুৱা ধৰণৰ বাক্য। পৃথিৱী সূৰ্যৰ চাৰিওফালে ঘূৰে, এনেকুৱা ধৰণৰ বাক্যবিলাক এছাৰ্টিভ চেণ্টেন্স কিতাপত আছে। তেতিয়া নেক্সট আমি কি পাম? 2 নম্বৰ যে ইণ্টাৰগেটিভ চেণ্টেন্স। ইণ্টাৰগেটিভ চেণ্টেন্স, ইণ্টাৰগেটিভ চেণ্টেন্সত কি হ'ব? সেইটো ইণ্টাৰগেটিভ চেণ্টেন্স কাক বোলে, মানে কি সংজ্ঞাটো কি হ'ব? যে যিবিলাক বাক্যত অকল প্ৰশ্নসূচক কৰা হয়, প্ৰশ্ন সোধা হয়, সেইবিলাক বাক্যক ইণ্টাৰগেটিভ চেণ্টেন্স বুলি কোৱা হয়। আৰু এই বাক্যটোৰ শেষত কুৱেশ্যন মাৰ্ক ব্যৱহাৰ কৰা হয়। তেতিয়া প্ৰশ্নসূচক বাক্য কোনবিলাক? তুমি ক'ত যোৱা, কি কৰা, খালানে, গলানে, আহিছানে, গৈছানে, ক'লৈ যোৱা, এনেকুৱা ধৰণৰ বাক্য। কি আনিছা, বজাৰলৈ কিয় গৈ আছা, মানে কুৱেশ্যন কৰা, যিবিলাক অকল কুৱেশ্যনেই থাকিব বাক্যটোৰ। তেতিয়াহ'লে উদাহৰণ কি ল'ব পাৰোঁ? যে
হোৱাট আৰ ইউ ডুইং শেষত কুৱেশ্যন মাৰ্ক তেতিয়াহ'লে হোৱাট আৰ ইউ ডুইং মই প্ৰশ্ন কৰিছোঁ তুমি কি কৰি আছা এনেকুৱা ধৰণৰ বাক্যবিলাক হ'ল ইণ্টাৰোগেটিভ চেণ্টেন্স আমি যিবিলাক সাধাৰণে কথাবিলাক কৈ থাকোঁ এইবিলাকৰ এই দুটাৰ ভিতৰত কওঁ আৰু তিনিটা আছে সেই তিনিটাৰ ভিতৰত যিকোনো এটাত আমি ক'বই লাগিব এটাত আমি পৰিবই এতিয়া খেলিবলৈ গৈছে কি খেলি আছা মোক ল'বানে খেলত মোক ল'বানে ইমান সোনকালে কিয় আহিলি অলপ দেৰিকৈ আহিব লাগিছিল নে এনেকুৱা ধৰণৰ বাক্যবিলাক কৈ আমি মিক্স হৈ পেলাই বাক্যবিলাক ইম্পাৰেটিভ এছাৰ্টিভ ইণ্টাৰগেটিভ এইবিলাক মিক্স হৈ পেলাই একোটা ঘটনা ঘটে আৰু সেইবিলাক বাক্য টুকুৰা টুকুৰাকৈ আমি যে লিখোঁ কুৱেশ্যন কৰাটো হ'ল ইণ্টাৰগেটিভ চেণ্টেন্স বৰ্ণনামূলক বাক্যটো হ'ল এছাৰ্টিভ চেণ্টেন্স তেতিয়াহ'লে ইণ্টাৰগেটিভ এছাৰ্টিভ আৰু ইণ্টাৰগেটিভ চেণ্টেন্সৰ বিষয়ে অলপমান গম পাইছা ইয়াৰ পিছত আমি কি পাম 3 নম্বৰটো হ'ল ইম্পাৰেটিভ চেণ্টেন্স ইম্পাৰেটিভ চেণ্টেন্স এতিয়া ইম্পাৰেটিভ চেণ্টেন্স কোনবিলাক হয় যিবিলাক বাক্যত আদেশ বক্তাৰ আদেশ উপদেশ আদি প্ৰকাশ হয় মানে বক্তাৰ কোন বাক্যটো যোনে ক'ব তেওঁৰ আদেশ দিয়া হ'ব লাগিব উপদেশ দিয়া হ'ব লাগিব এনেকুৱা ধৰণৰ বাক্যবিলাকেই হ'ল ইম্পাৰেটিভ চেণ্টেন্স সেইবিলাকত কি থাকিব আদেশ দিয়া থাকিব বা উপদেশ দিয়া থাকিব যে ৰ'দত নদৰিবা দেই পিতামাতাৰ অবাধ্য নহ'বা শিক্ষকৰ কথা শুনিবা তুমি তালৈ যোৱা তুমি বজাৰলৈ যোৱা মোৰ কাৰণে এটা কলম লৈ আনিবা এটা আদেশ দিয়া হৈছে বা উপদেশ দিয়া হৈছে সদায় সঁচা কথা ক'বা এনেকুৱা ধৰণৰ বাক্যবিলাকেই হ'ল ইম্পাৰেটিভ চেণ্টেন্স যেনে কি হ'ব গ' ডিয়াৰ আৰু এইটোৰ শেষত ফুল ষ্টপ ব্যৱহাৰ কৰা হয় যে গ' ডিয়াৰ তালৈ যোৱা কোৱাৰ লগে লগে মই কাক কৈছোঁ তালৈ যোৱা যে গ' ডিয়াৰ ইয়াৰ কিন্তু ছাবজেক্ট দিয়া নাই উজ্জ্ব আছে ইয়াত হ'ব লাগিছিল ইউ গ' ডিয়াৰ তুমি তালৈ যোৱা তেনেকুৱাতো নকয় অকল যে কি হয় গ' ডিয়াৰ মানে সেইবিলাক বাক্য ইম্পাৰেটিভ চেণ্টেন্স বাক্য সদায় ভাৰ্বেৰে আৰম্ভ হয় মনত ৰাখিব লাগিব সদায় ভাৰ্ব নহ'লে লেটেৰে আৰম্ভ হয় আৰু এটা বাক্য যেনেকুৱা হ'ব লেট মি গ' প্লিজ গিভ মি এ বুক প্লিজ গিভ মি এ 1 গ্লাছ ৱাটাৰ এনেকুৱা ধৰণৰ বাক্যবিলাক যেনেকুৱা আৰু এটা মই লিখি দিছোঁ ইয়াত যে প্লিজ গিভ মি এ 1 গ্লাছ ৱাটাৰ মই অনুৰোধ কৰিছোঁ যে মোক অনুগ্ৰহ কৰি মোক এগিলাচ পানী দিয়ক এইবিলাক বাক্যই হ'ল ইম্পাৰেটিভ চেণ্টেন্স তেতিয়াহ'লে সাধাৰণতে আমি যে খেলা ধূলা কৰোঁ ক'ৰবাত গৈ আছোঁ মানুহৰ লগত কথা পাতি আছোঁ এই তিনিটাৰ ভিতৰতো এটা হয়েই নিশ্চয় বুজি পাইছা আৰু দুবিধ আছে সেইবিলাক হ'ল অপটেটিভ আৰু এক্সক্লেমেটৰী এতিয়া অপটেটিভ চেণ্টেন্সৰ বিষয়ে মই ক'ম 4 নম্বৰ হ'ল অপটেটিভ চেণ্টেন্স কোনবিলাক হয় যিবিলাক বাক্যই বক্তাৰ মনৰ ইচ্ছা প্ৰাৰ্থনা আকাংক্ষা ইত্যাদি বুজায় বা সূচায় সেইবিলাক বাক্যকেই কোৱা হয় অপটেটিভ চেণ্টেন্স তেতিয়াহ'লে আমি এনেকুৱা ধৰণৰ বাক্য কৈ আছোঁ নাই সচৰাচৰ কৈ আছোঁ কোনবিলাক কৈ আছোঁ যে ভগৱানে যাতে তেওঁক ৰক্ষা কৰে ভগৱানে যাতে তেওঁৰ মংগল কৰে আমাৰ ৰাষ্ট্ৰপতিজন যাতে দীৰ্ঘজীৱী হয় সেইবিলাক কি কৰিছোঁ মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ নহ'লে ইচ্ছা কৰিছোঁ যদি মই চৰাই হ'লো হয় মই ইচ্ছা কৰিছোঁ তে এনেকুৱা ধৰণৰ বাক্যবিলাক হ'ল অপটেটিভ চেণ্টেন্স কেতিয়াবা ইয়াৰ শেষত ফুল ষ্টপ ব্যৱহাৰ কৰা হয় কিন্তু কেতিয়াবা এক্সক্লেমেটৰী চিনো ব্যৱহাৰ কৰা হয় সেইটো পিছত মই আৰু এটা ক্লাছত ক'ম তেতিয়া অপটেটিভ চেণ্টেন্স নিশ্চয় গম পাইছা যে বক্তাৰ মনৰ ইচ্ছা আকাংক্ষা আৰু প্ৰাৰ্থনামূলক বাক্যবিলাকেই কোৱা হয় অপটেটিভ চেণ্টেন্স তোমালোকে ভিডিঅ'টো সম্পূৰ্ণ চাবা তেতিয়াহ'লে ইয়াত কোনো ধৰণৰ নুবুজা নাথাকে নিশ্চয় বুজি পাবা তোমালোকে ইজি হ'ব তেতিয়াহ'লে ইয়াৰ উদাহৰণ কি হ'ব পাৰে যে মে গড ব্লেছ ইউ ভগৱানে তোমাৰ মংগল কৰক মই ইচ্ছা কৰিছোঁ যে ভগৱানৰ ওচৰত মই প্ৰাৰ্থনাও কৰিছোঁ ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ যে তোমাৰ মংগল হয় এনেকুৱা ধৰণৰ বাক্যবিলাক হ'ল অপটেটিভ চেণ্টেন্স সাধাৰণতে মেৰে আৰম্ভ কৰা হয় কেতিয়াবা মেৰে নহয় ইয়াৰ বিকৃতিও ঘটে সেইবিলাক যেতিয়া প্ৰেক্টিছ কৰিবা তেতিয়াহ'লে গম পাবা তেতিয়া মে গড ব্লেছ ইউ আৰু কি হ'ব পাৰে মে হি নট ডাই য়ং মানে এইটোৰ অৰ্থটো কি তেওঁ ডেকা অৱস্থাত মৰিব নালাগিছিল মানে কি এইটো মই ইচ্ছা কৰিছোঁ সেই তেৰিকা এতিয়াই সি মৰি গ'ল সেই ডেকা অৱস্থাতেই মৰি গ'ল তেনেকুৱা ধৰণৰ ইচ্ছা এটা কৰিছোঁ নহ'ব নালাগিছিল সেইকাৰণে এইটো হৈ গ'ল অপটেটিভ চেণ্টেন্স তে সাধাৰণতে আমি 4 ধৰণৰ বাক্য আমি ক'লোঁ আৰু এইবিলাক ধৰণেই বাক্যবিলাকেই আমি ব্যৱহাৰ কৰি আহি আছোঁ আৰু কৈ আহি আছোঁ তেতিয়া লাষ্টত আমি কি পাম
5 নম্বৰটো হ'ল এক্সক্লেমেটৰী সেন্টেন্স এক্সক্লেমেটৰী সেন্টেন্স কোনবিলাক হ'ব বক্তাৰ মনৰ আবেগ বিস্ময় ইত্যাদি খুচুৱা বাক্য এক্সক্লেমেটৰী বাক্য বুলি সেন্টেন্স বুলি কোৱা হয় যে যেনেকুৱা কি হ'ব মনৰ আবেগ হে ভগৱান কি হ'ল মোৰ এনেকুৱা হ'ল যে দশা মোৰ কিয় এনেকুৱা দশা হ'ল আয়ৈ মহে কামুৰিছে কোনোবাই আহি পিছফালে ঘপককৈ এটা চৰ মাৰি দিছে সি হঠাৎ চিঞৰি উঠিছে হেই এনেকুৱা ধৰণৰ বাক্যবিলাকেই হ'ল এক্সক্লেমেটৰী সেন্টেন্স যেনেকুৱা যে বা কিমান ধুনীয়া চৰাই বা ইমান ধুনীয়া গাই আছে এনেকুৱা ধৰণৰ বিস্ময় হৈ পেলাই কথাবিলাক যে বিস্ময় হৈ পেলাই কথাবিলাক কোৱা হয় সেইবিলাক বাক্য কোৱা হয় এক্সক্লেমেটৰী সেন্টেন্স এতিয়া বিস্ময় হৈ পেলাই কেনেকুৱা ধৰণৰ ক'ব হয় সি বেছি দুখ প্ৰকাশ কৰি ক'ব নহ'লে সি আটাই বেছি আনন্দ প্ৰকাশ কৰি ক'ব বাহ কিমান ধুনীয়া খেলখন কিমান ধুনীয়া লাগিছে ভাল লাগিছে কিমান ধুনীয়া ফুলটো এনেকুৱা ধৰণৰ অলপ বিস্মিত হৈ পেলাই ক'লেই বাক্যবিলাকক এক্সক্লেমেটৰী সেন্টেন্স বুলি কোৱা হয় যেনেকৈ কি ক'ব পাৰা যে হোৱাটে কি হ'ব হোৱাট আৰু এক্সক্লেমেটৰী সেন্টেন্স বাক্যবিলাক সাধাৰণতে হোৱাট আৰু হাৱেৰে আৰম্ভ কৰা হয় যে হোৱাট এ বিউটিফুল বাৰ্ড ইট ইজ আৰু ইয়াৰ শেষত এক্সক্লেমেটৰী মাৰ্ক ব্যৱহাৰ কৰা হয় এইটো হ'ল এক্সক্লেমেটৰী মাৰ্ক নিশ্চয় বুজি পাইছা যে হোৱাট এ বিউটিফুল বাৰ্ড ইট ইজ চৰাইটো কিমান ধুনীয়া লাগি আছে মই এনে চিম্পুলভাৱে কোৱা নাই চৰাইটো ধুনীয়া এনেকৈ ক'লে এইটো বেলেগ কথা এইটো মই বৰ্ণনা কৰিছোঁ চৰাইটো ধুনীয়া কিন্তু চৰাইটো কিমান ধুনীয়া এনেকৈ অলপ সুৰটো অলপ চেঞ্জ হৈছে মোৰ সেইকাৰণে এইটো অলপ বিস্মিত হৈ পেলাই কৈছোঁ মই মোৰ বেছি আনন্দ হৈ গৈছে মোৰ বা ইমান ধুনীয়া লাগিছে চৰাইটো সেইবিলাক বাক্যই হ'ল এক্সক্লেমেটৰী সেন্টেন্স বা আটাইতকৈ দুখ কৰি কোৱা বেছিকৈ দুখ কৰি কোৱা যে মই কি কৰিলোঁ যে এলাছ আই এম আনডান এক্সক্লেমেটৰী মাৰ্ক এলাছ আই এম আনডান মানে কি হ'ল মই কি কৰিলোঁ মই দুখ কৰি কৈ আছোঁ সেইকাৰণে এই বাক্যটো হৈ গ'ল এক্সক্লেমেটৰী সেন্টেন্স মইতো বৰ্ণনাই কৰিছোঁ মই কি কৈছোঁ যে মই কি কৰিলোঁ কিন্তু মই দুখ প্ৰকাশ কৰি কৈছোঁ সেইকাৰণে হৈ গ'ল এইটো এক্সক্লেমেটৰী সেন্টেন্স অতিমাত্ৰা আনন্দ অতিমাত্ৰা দুখ আদি বাক্যবিলাক যদি বিস্ময় হৈ পেলাই কোৱা হয় হঠাৎ কোৱা হয় তেতিয়াহ'লে সেই বাক্যবিলাকেই কোৱা হয় এক্সক্লেমেটৰী সেন্টেন্স তেতিয়াহ'লে তোমালোকে নিশ্চয় বুজি পাইছা কিতাপত এইখিনি ধুনীয়াকৈ দিয়া আছে তথাপি মই কৈ আছোঁ যে এই 5 ধৰণৰ বাক্যই আমাৰ দেশখনত চলি আছে ইজনে সিজনক কথাবিলাক যে কৈ আছোঁ ইয়াৰ বাহিৰত আমি যাবই নোৱাৰোঁ হয়তো এই পৃথিৱীতেই নাই এনেকুৱা ধৰণৰ ইয়াৰ বেলেগ বাক্য নাই তেতিয়াহ'লে এই 5 ধৰণৰ বাক্য যদি ভালদৰে মই মনত ৰাখোঁ তোমালোকে মনত ৰাখা তেতিয়াহ'লে লিখিবও পাৰিবা ক'বও পাৰিবা আৰু সেন্টেন্সৰ আৰু এটা ক্লাছ হ'ব ট্ৰান্সফৰমেশ্যন অফ সেন্টেন্স সেই ক্লাছটো তোমালোকে দেখিলে আৰু ভালদৰে গম ক্ৰমান্বয়ে এটা ক্লাছৰ পিছত এটা ক্লাছত তোমালোকে চাই যাবা গ্ৰামাৰৰ প্ৰথমৰ পৰা একদম ক্লাছটো মই আৰম্ভ কৰিছোঁ তোমালোকে যদি চোৱা ভিডিঅ'খিনি নিশ্চয় শিকিব পাৰিবা তেতিয়াহ'লে এই বাক্যবিলাকৰ আৰু এটা মই কথা কৈ থওঁ ইয়াত যে কি হয় এছাৰ্টিভ সেন্টেন্স দুই ধৰণৰ হয় এছাৰ্টিভ দুই ধৰণৰ কেনেকুৱা এটা হয় সূচক এটা নহয় সূচক এতিয়া হয় সূচক কোনটো মই খেলি আছোঁ মই খেলি থকা নাই এই দুই ধৰণৰ কৈছোঁ এটা হয় সূচক এটা নহয় সূচক মই খেলি আছোঁ মই খেলি থকা নাই মই দুইটা বাক্যতেই মই কি কৰিলোঁ বৰ্ণনা কৰিছোঁ কিন্তু এটাক কয় এফাৰ্মেটিভ এছাৰ্টিভ আৰু এটাক কয় নেগেটিভ এছাৰ্টিভ মই নেগেটিভত কৈছোঁ যে মই খেলি থকা নাই নট ব্যৱহাৰ হয় তেতিয়াহ'লে সেই চেপ্টাৰটোৰ বিষয়ে অলপ নেক্সট ক্লাছত আমি আলোচনা কৰিম আজিলৈকে তেনেকুৱা ধৰণৰ অপটেটিভ বাক্যও হ'ব পাৰে এটা এফাৰ্মেটিভ হয় সূচক এটা হ'ল নহয় সূচক নেগেটিভ তে ইম্পাৰেটিভ সেন্টেন্সও হ'ব পাৰে যে তুমি তালৈ যোৱা তুমি তালৈ নাযাবা দুই ধৰণৰ হ'লে নাই তেতিয়াহ'লে নিশ্চয় বুজি পাইছা এটা হ'ল এফাৰ্মেটিভ ইম্পাৰেটিভ এটা হ'ল নেগেটিভ ইম্পাৰেটিভ তেতিয়াহ'লে সেইটো ইমান ডাঙৰ কথা নহয় প্ৰথম মূল কথা হ'লে এই 5 ধৰণৰ বাক্য যদি তোমালোকে সদায় মনত ৰাখা তেতিয়াহ'লে বাক্যবিলাক লিখিবলৈ কেতিয়াও উজু নালাগিব সহজতে পাৰিবা তেতিয়াহ'লে এই আজিৰ ভিডিঅ'টোৰ পৰা ইমানতে সামৰিছোঁ তোমালোকে ভিডিঅ'টো নটনাকৈ ধুনীয়াকৈ গোটেইখিনি চোৱাৰ পিছত
কমেণ্ট কৰিবা কিবা নুবুজা থাকিলে মই আকৌ পুনৰবাৰ তোমালোকক ভিডিঅ'টো বনাই দিবলৈ চেষ্টা কৰিম যিসকলে নতুন মোৰ চেনেলটোত তোমালোকে সকলোৱে একেলগে ছাবস্ক্ৰিপশ্যন কৰি দিয়া আৰু বেল আইকনটো দবাই দিয়া যাতে মই নেক্সট ভিডিঅ' দিবলৈ তোমালোকক আৰু বহুগুণে উৎসাহ পাওঁ এটা ভিডিঅ' বনাবলৈ বহুত সময় লাগে বহুত কষ্ট হয় গতিকে তোমালোকে সেইখিনি ছাবস্ক্ৰিপশ্যন লাইক আৰু কমেণ্ট কৰিবলৈ পাহৰি নাযাবা থেংক ইউ ধন্যবাদ